নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাম লোকেল মুৰ্গী জালুকেৰে সৈতে। তাৰ বাবে মই লৈছোঁ পিঁয়াজ, আদা নহৰু বটা, বিলাহী আৰু আলু, আৰু লগতে লৈছোঁ অকণমান জালুকৰ গুড়া। মাংসখিনিত দি দিম পিঁয়াজ, আদা নহৰু বটা অকণমান দিছোঁ, অকণমান ৰাখি দিছোঁ, পিছত মই এইখিনি ব্যৱহাৰ কৰিম। এতিয়া অকণমান মিক্স কৰি লৈছোঁ। এতিয়া মই ইয়াতে দি দিম অকণমান মিঠাতেল, নিমখ আৰু হালধি গুড়া, আৰু দিছোঁ জিৰা গুড়া, এয়া অকণমান মিট মছলা, এয়া ধনিয়া গুড়া দিছোঁ। এতিয়া দিছোঁ ৰেড চিলি পাউডাৰ। এতিয়া আটাইখিনি আমি ভালদৰে মিক্স কৰি লওঁ। মিক্স কৰি আমি এইখিনি আধা ঘণ্টামান ঢাকি ৰাখি দিম। এতিয়া মই এখন কেৰাহীত তেল দিছোঁ। আধা ঘণ্টা হৈ গ'ল। এতিয়া আমি চিকেনখিনি উলিয়াই ল'লোঁ। ইয়াৰ কেৰাহীত তেল গৰম হৈ আছে। এতিয়া আমি ইয়াতে দি দিম তেজপাত, এতিয়া ইয়াত আমি চিকেনখিনি দি দিছোঁ। চিকেনখিনি দি আমি অলপ সময় লৰাই থাকিম। গোটেই চিকেনখিনিতে ভালদৰে তেল লাগি যোৱালৈকে মিক্স কৰি থাকিব। সকলোৱে খাইছেই চাগে, তথাপিও মইনো কিদৰে বনাওঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰিব। এতিয়া মই ইয়াতে দি দিছোঁ আলু, আলু দি আকৌ এবাৰ মই মিক্স কৰি লৈছোঁ। এতিয়া আমি ইয়াত এখন ঢাকন দি ঢাকি ৰাখি দিম। পাঁচ মিনিটমানৰ পিছত এয়া আমাৰ চিকেন আৰু আলুখিনি পূৰা গল্ডেন ব্ৰাউনকৈ ফ্ৰাই হৈ গৈছে। আলুখিনিও ধুনীয়াকৈ সিজিছেই আৰু অকণ সময় লাগিব। তেল ওলাই গৈছে পূৰা ধুনীয়াকৈ। এতিয়া আমি ইয়াতে দি দিম বিলাহী, কাটি থোৱা বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি দি অলপ লৰাই দিছোঁ। এতিয়া বাকী থকা আদা নহৰু পেষ্টখিনি ইয়াত দি দিছোঁ। পেষ্ট নহয়, একচুৱেলি এইখিনি থেতালি লোৱা হয়, আপোনালোকে পেষ্টটো দিব পাৰে। এতিয়া এইখিনি এনেদৰে অলপ সময় লৰাই ইয়াত আমি এড কৰিম গৰম পানী। এফালে পানী গৰম হৈ আছে। এতিয়া আমি ইয়াত দি দিম উতলি থকা পানীখিনি। মই পানী দি দিছোঁ। মই অলপ কমকৈ দিম পানী। আপোনালোকে ইচ্ছা কৰিলে জুলীয়াকৈও খাব পাৰে। এয়া ধুনীয়া উতল আহি আছে। এতিয়া আমি ইয়াত দি দিছোঁ জালুকৰ গুড়া, জালুকৰ গুড়াখিনি দি
অলপ উতল অহালৈকে এইখিনি ঢাকি ৰাখি দিম। এয়া আমাৰ চিকেন হৈ গৈছে। এতিয়া আমি গেছটো নুমুৱাই এইখিনি এটা বাতিত উলিয়াই ল'ম। আপোনালোকে খাইছে নিশ্চয়, তথাপিও মই কিদৰে বনাওঁ আপোনালোকৰ আগত দেখুৱালেও আপোনালোকে এবাৰ বনাই খাই চাব, খুব ভাল লাগে খাই। আৰু যদি খাই ভাল পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল।